অন্ধকাৰ যিমানেই গভীৰ হ'ব, প্ৰভাৱটো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰ আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাৱ লুকাই থাকে, তেনেদৰে বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলেই হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে। ভৱিষ্যতে আমি যি হ'ব বিচাৰোঁ, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজেই নিৰূপণ কৰে। সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা বহুত প্ৰয়োজন। এই দেশৰ যুৱক হিচাপে মই মোৰ সকলো কামত সফলতা আনিবলৈ সাহসেৰে কাম কৰিম আৰু আনৰ সফলতাৰো আনন্দ লাভ কৰিম। কোনো এটা কাম কৰিম বুলি যিজনে বিশ্বাস কৰে, অৱশেষত তেওঁই জয়লাভ কৰে। মাত্ৰ এটা শব্দৰ কাৰণে জ্ঞানী বুলি বিবেচিত হ'ব পাৰে আৰু এটা শব্দৰ কাৰণে মূৰ্খ বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে আমি যি কথা কওঁ সেই বিষয়ে সাৱধান হোৱা উচিত। আনে মোৰ বিষয়ে কি কয় সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, মই পিছে কি কৰিম আৰু কম সেইটোহে গুৰুত্বপূৰ্ণ।